Welcome back to our channel, Cool Vlogs for not ভিডিওৰ মাজলৈ আপোনালোক স্বাগতম জনাইছোঁ। বাকী গাইছ আজি মানে ভিডিঅ'টো বেলেগ হ'ব আছে মানে একদম মানে গাঁৱৰ পৰা আৰম্ভ কৰিছোঁ। তো আমি আছোঁ এতিয়া বৰ্তমান মানে মই আছোঁ মানে মামাহঁতৰ তাতে তো আহিবাৰ তো প্ৰায় 4 দিনমান হ'ল। তো আজি মানে আমাৰ মামাহঁতৰ তাতে ভুই ৰুব। তো ভুই ৰোৱা মানে এটা ভ্লগ মানে আমাৰ সিভাগে মানে এইগিলা ভ্লগ বনাব নোৱাৰি। তো মানে ভুই ৰোৱা কিবা ৰোৱা এই মামাহঁতৰ মানে নিজা মাটি তো বঢ়িয়াকৈ ভুই ৰুব আজি আৰু কেনেকুৱা কি এনজয় হৈ গোটেইখিনি দেখাই আছোঁ। একদম বোকা বোকা বুলি কিবা কৰি দিব। বাকী তাৰে বাহিৰে আমি এটা মানে ৰিল বনাম মানে ৰিলটো মানে কিবা আৰু দেখা পাব পিছত গ'লে আৰু আমাৰ মানে আমাৰ লগত কোনি কোনি থাকিব বাকী চব দেখাই আছোঁ। আৰু আমি ইয়াতে মানে শ্বৰ্ট ফিল্ম এখন বনাব খুজিছিলোঁ কিন্তু শ্বৰ্ট ফিল্মখন বনোৱা নহ'ল এই মানুহৰ কাৰণে। তো বাকী এইটো হ'ল আমাৰ মামাহঁতৰ এইটো মন্দিৰ। বাকী সেই আৰু গাছ ৰ'দটো বহুত আছে। ৰ'দটো মানে কি ক'ম আৰু ৰ'দ বহুত আৰু এতিয়া ইয়াতে আমাৰ মানে লুচিও বেলি আছে কিবাও বেলি আছে চব দেখি আছোঁ একফালৰ পৰাই। আৰু আমাৰ মামাহঁতে মানে 5টা মানতে গৈছে হাল মাৰছি তাৰপিছত এতিয়া ভুই ৰুই আছে। তো আমি এতিয়া মানে লুচি লৈ যাব লাগিব। চাহ লৈ গৈছে আমাৰ মামী। তো সৰু আমি চাহ লৈ গৈছে চিংৰা টিংৰা এটি তাৰপিছত এতিয়া খাব তাতে। তাৰপিছত আমি 11টামান বজাত যাম আৰু বৰ্তমান হোৱা নাই টাইম। তেতিয়া মানে লুচি বেলি আছে চব দেখি আছোঁ একদম একফালৰ পৰাই। আৰু আমাৰ মামাহঁতৰ গাঁওখন অলপ দেখাই দিম। তো ভিডিঅ'টো লাষ্টত গ'লে চাই থাকক একদম বঢ়িয়া হ'ব। মানে আজি ভিডিঅ' ফালি পেলাম মানে বহুত দিনৰ মূৰত লেণ্ড কৰিছোঁ মানে ইয়াৰ মই 9 পালোঁতো সেইকাৰণে ভিডিঅ'টো অলপমান কমাইছোঁ। 10ৰ পিছত আৰু ডেইলি ভিডিঅ' আহিব। 10 পাছ কৰাৰ পিছত আপোনালোকে একদম কি বুলি ক'ম আৰু এই আৰু গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পিছত গ'লে একদম ধামাকা নামা গাইছ। এতিয়া ইয়াতে চলি আছে ৰুটি ভাজা কাৰ্যসূচী দেখো ৰুটি না লুচি লুচি অহ' বাপ্পা বাইদেউ কি কি লাৰু কৰিছে মায়ে এতিয়া হেৰি আনিছি গুৰ মিঠি সেই আনিছি এইকেইটা। তো গাইছ দুইটা মই অলপমান সহায় কৰি দি আছোঁ। এইভাগে বেলি আছে আমাৰ মুনু এইভাগে আমাৰ চুনু বাই বেলি আছে আৰু এইভাগে বঢ়িয়াকৈ গৈ যাম। তো অলপমান মই লাষ্টৰ টাইমত অলপমান সহায় কৰি দি আছোঁ। আৰু লুচি চুচি বঢ়িয়াকৈ পথাৰত লৈ যাওঁ। তো এতিয়া মই বঢ়িয়াকৈ মানে পথাৰত যোৱা এটা ড্ৰেছ পিন্ধি লৈছোঁ ধুনীয়াকৈ। তো পথাৰত যাই ধুনীয়াকৈ লগ পাই আছোঁ। এতিয়া আহি আছে আমাৰ বিশেষ একজন মানুহ দেখাই দি আছোঁ। তো তাৰে পিছত মানে চা এইটো মামাৰ চলা এইটো দিছ মোৰ আৰু বাকী এই বাকী এখন গামোচা। তো কি ভিডিঅ' বজা আছে আপোনালোকে নিশ্চয় গম পোৱা নাই আৰু পিছত কৈ দিম। বাকী আপোনালোকে ইনষ্টাগ্ৰামত চাবই। তো এতিয়া বলক আৰু এই ৰ'দখনত এই চা ৰ'দ এখন এতিয়া মানে তাতে ঘুগনি চুগনি লৈ গৈছে। ইয়াতে চাউল জগাল আছে কিবা জলপান চলপান আছে। ইয়াতে কাপোৰ লৈছোঁ আমাৰ তুমি বল 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 লাজ কৰিছি। তো বলক গাইছ যাই থাকোঁ। চলাই যাই আছে তাইক চলাই যাব দিছোঁ তাই বোলে চলাই যায়। আৰু মই এই গৰমত এনেকৈ মৰি আছোঁ। এই জীৱন পথাৰত আৰু সেনেকৈ মানে কেনে নাই যে পথাৰত এটা ফিল ল'ব যাম মানে কেনেকুৱা লাগে পথাৰত যায় এই গৰমখনত। তাতে আমিতো আৰু যাই আছোঁ বা তাতে হেৰি কৰিম বেছি চাই ইয়াতে বহি থাকিব লাগিব মানে পথাৰত যোনবিলাক গৰমখনত এই গাঁৱত মানে পথাৰত সেই কৰা যাই কিনে এটা মজাই বেলেগ। কিন্তু কি হ'ব কষ্ট হৈ এই ক'বাতে পথাৰ এই বেগে। তো মানে এই ৰ'দখনত যাবৰ ইচ্ছাই নাই মানে কি ক'ম আৰু ভিডিঅ' এটাৰ কাৰণে ইমানখিনি কষ্ট কৰিব লগা হৈছে। কি ক'ম আৰু তাই গেল চাইকেল টাইকেল লৈ এইটো এই মই দেখিছোঁ বাৰু আপোনালোকক মানে কেমেৰাও ইমান ভাল নহয় গাইছ কি ক'ম লাজো লাগে। এই গাইছ আমাৰ এই খান্দে মামাহঁতৰ গাঁও পিছত গ'লে মানে বুঢ়া হ'লে চাব পাৰিম ভিডিঅ'টো দি থৈ দিম বেলেগ বুঢ়া হ'লে আমাৰ মই এনেকৈ মানে পথাৰত আছিলোঁ। সেই আৰু গাইছ ভাল লাগে কিবা এটা নিজৰে। তো গধূলা গধূলাবিলাকে ফুৰিব আহিয়ে থাকোঁ একদম মানে একদম মই কি জানা মই চহৰীয়া বা এই সেনেকৈ টাউনীয়া টাইপ মই ভাল নাপাওঁ মই একদম খোলা মঞ্চত থকা মানে কথাটো কৈছোঁ খোলা জেগা এনেকুৱা একদম যোৱা ইচ্ছা সহায় কৰি থাকক আকৌ কোনো কণ্টা নাই। গাঁৱৰ ক'ৰবাত নদীত যা গা ধুওক কিবা ধুওক একো মানে কণ্টা নাই সেইকাৰণে ভাল লাগে কিবা এটা। বাকী আৰু নিজৰ মামাহঁতৰ গাঁওখনতো আপুনি সদায় তো যোনী মামাহঁতৰ গাঁও ভাল পায় এটা কমেণ্ট আৰু লাইক এটা মানে গাড়ীখন লৈ আহিলোঁ। তো ইয়াতে বাগানৰ মাজেদি বঢ়িয়াকৈ যাই আছোঁ। তাতে মাইহাৰ আছে পুৰি বিলে আছে বঢ়িয়াকৈ। তো আমি মোবাইল নিব আহিছোঁ মানে ভিডিঅ' কৰা ভাল এটা মোবাইল নাই। তো মোবাইল নিব আহিছোঁ হয় দি নেকি দিয়ে হয় দি এতিয়া চিনিও নাপাওঁ চাল্লা। তো বাকী গাইছ এতিয়া আমি যাই আছোঁ মানে ক্লিপ ল'বা
মানে হেৰি ৰিলচ শ্বুটিঙৰ কাৰণে তো অলপ সেইটো ঘৰত অলপমান মানে হেৰিটো ভাল আৰু ভিউটো ভাল হ'ব আৰু তাতে আমাৰ শ্বুটিং আছে আৰু এই এখন পথাৰতে কৰিম এইভাগে নাযায় বহুত দূৰ বহুত একদম এইমাত্ৰ আহিলোঁ না বহুত দূৰ আৰু এইভাগে আমাৰ কি এমনি তো ভাড়ান দি হা এইবেলে কি মোক ভাড়ান দিব তো মানে সেনেকুৱাকৈ আৰু মানে বনাম খুজিছোঁ তো বাকী দে বল গাছ বহুত ৰ'দ বাপ্পা ঐ ক'ত দে সূৰ্যটো ক'ত মাথাৰ ওপৰত তো দেখা নাপায় দেখা নেদে কি ক'ব আৰু এইভাগে ভিউটো বহুত ধুনীয়া হয় তো ইয়াতে শ্বুটিং কৰিম তাৰে পথাৰ এখনত আৰু ইয়াতে বেলেগৰ ঘৰ এটাত মানে দৰ্জাখনৰ পৰা ওলাই তো বুঢ়াখিনি দেখাই আছোঁ চাই থাকক গাছ ৰঙা পৰি গৈছোঁ একদম ৰঙা বুলি কৈছোঁ না এই চা ৰঙা পৰি গৈছোঁ কষ্ট হৈছে কিছু কি ক'ব আৰু মাহঁতে এনে তাতে খেতিয়ককেইটাক যোনী মানে ভুই ৰুইছে সেইকেইটাক মানে বঢ়িয়াকৈ খোৱা লোৱা দিলাক তো সেইখিনি ইয়াত কমপ্লিট হৈ গ'ল দেখাইছোঁ চাগে যে বাকী সেই আৰু নেচাৰেল যিমান ৰ'দ হ'লেও যিমান কষ্ট হ'লেও এইটো ভাল লাগে কিবা এটা বতাহ আহি আছে তো বঢ়িয়া তো গাইছ মানে ইয়াতে ভিডিঅ' বনাব পাৰোঁ না নদী এখন দৰ্জাতে তো ইয়াতে ভিউটো ধুনীয়া আহে তো ইয়াতে মানে ভিডিঅ'টো কৰিব পাৰোঁ না নোৱাৰোঁ সুধি আছোঁ এই ইয়াতে মানুহ আছে মানে এইগিলা বৰ জ্বালা কি দিয়া কয় এতিয়া সুধছোঁ পাৰিম নে সুধি এই ইয়াতে দৰ্জাখনত তাতে ভিডিঅ' এটা বনাব পাৰিম না এই মজা বনাব দিছি শ্বুটিং কৰা মানে মেইন পইণ্ট পালোঁ দে কৰ ইছ ৰ'দ নাহাবি ভালকে অলপ আগৰ পৰা আহিবি দে কৰ BTS তাৰমানে ওৱান ৰোল ইমান একশ্যন ফাইনেলি এটা হেৰি হৈ গ'ল মানে সিতাই আহাটো হৈ গ'ল তো এতিয়া আমি যাই আছোঁ এই গছৰ তলত তাতে পথাৰত মই থাকিম এইবাৰ মোৰ আছে তো তো বাকী চাই লওকচোন ইবাগে এইটো আমাৰ হ'ল মামাঠেৰ তাতে থকা এটা নদী এইটো হ'ল শিলন নদী দেখা নাছিলোঁ ভিডিঅ'ত তো আজি দেখালোঁ ইয়াতে হীৰা মুকুতা পাই বোলে আৰু এইভাগে পাহাৰখনলৈ হিমালয় পৰ্বত নেকি এখন আৰু এইভাগে এতিয়া আমাৰ শ্বুটিং আছে শ্বুটিং 1 2 আমাৰ ৰোৱনী এইগিলা ৰোৱনীৰ মানে কি বুলি কয় এইটো ৰোৱনী আজিকালি ৰোৱনী মেকআপ লৈ আহে আজিকালি ৰোৱনীয়ে তাই মোক কৈ আছে কিবা বোলে মেকআপ লৈ আহে তাই তই কোৱা নাছিলি বোলে মই মেকআপটো কৰিলে বেছি ভাল লাগ বাৰু যি কি নহওক সেন্দল গাছত আমাৰ শ্বুটিং আছে এইবাৰ তো দে আৰু গাছ তো বাকী গাছ এতিয়া মানে মই এতিয়া মানে মোৰ পাৰ্ট আছে আৰু কাৰ কৈছে কি কৈছে নাজানো মই লওঁ এতিয়া মোৰ পাৰ্ট আছে তো পাৰ্ট ঠিক গ'লে ৰখি থাকক তো গাছ এতিয়া আমাৰ মানে খুৱাই দিয়া পালা আহি পেলাই মোক খুৱাই নেদে খুৱাই দিবি না এই গৈছা তই বোলে শ্বুটিং কৰিছে আৰু ইবাগে চাচোন এতিয়া হ'ল কেমেৰামেন ফুলাই মেইন মানুহ বাকী আমাৰ প্ৰায় মানে ক্লিপ লোৱা হ'লে এতিয়া আমি গাইছ কিবা ভাত লৈছে ভাত নিদি দেখে দেচোন খাৱা ভাত লৈছে তাকো খাই পেলাই যে ৰৈ ভাতখিনি লৈ আছে দেখে দেচোন এগলা ভাত মোক খুৱাই কেনে মাৰিব আহিছে নাকি খাওক দিয়া ভাতখিনি আৰু মোক মাৰিব খুজিছে মোক এতিয়া ফাইনেলি আমাৰ হৈ গ'ল মানে লাষ্ট শ্বট আছিল হৈ গ'ল এই বান্দেৰি ভাত খুৱাই দিয়া শ্বট খুৱাই দিছোঁ চাওক মোক মোৰ লগত কিয় সেই কৰা মোৰ লগত আৰু কিয় লুকে দিয়া আপাক এটা মানে চাব বাকী এইভাগে কি ধুনীয়া নাজাৰা গাইছ এইভাগে ৰুচি ধান তো ফাইনেলি হৈ গ'ল তো এতিয়া যাওঁ আৰু এইভাগে আমাৰ মামাহঁত তাতে পথাৰত যাওঁ তো চাই থাকক
তো গাছ ইটো মই ফটো উঠে বোলে ফটো উঠে বোলে মোক হাঁহে খোৱা ভাতকেইটা আনি কেনে খোৱালাক কোনে কি হৈ আছে এতিয়া কি কৰিবি তই মোবাইলটো যি ল'লি এতিয়া ব'ল এতিয়া তো ইয়াৰ পৰা যাবাৰ ইচ্ছাই জনা একদম মানে ইমান ধুনীয়া এটা বতাহ দি আছে তথাপিও যাব লাগিব কাৰণ তাতে ভুই ৰোৱা ভিডিঅ'টো বনাব লাগিব তো ভুই ৰুই আছে মাহঁতে তো চব বতাহখিনি দেখি আছোঁ তো চাই লওক গাইজ আৰু এতিয়া আমাৰ বাকী ফাইনেলি শ্বুটিং শেষ না কি মানৱ দা ফাইনেলি শ্বুটিং শেষ কষ্ট হৈছে কিছু বাকী এডিটটো তুমি ক'ত দিবা বাকী যি হ'ল আৰু এই ৰ'দত যাৱাৰ তো মানে ভিউটো ভাল লাগে কিবা এটা শুনিতো তো বাকী গাছ তাতে আছে আমাৰ মামাহঁত মানে তাতে বঢ়িয়াকৈ মামাহঁতৰ এইখিনি মাতি বাকী এইগিলাখান বঢ়িয়াকৈ ৰুইছে বাকী কৰি আছে গৰমত এই কিবা কৰি আছে তাৰপিছত তাতে এই বগৰী গাছডালৰ তলতে বঢ়িয়াকৈ বহি আছোঁ ইয়াতে মই বহি আছিলোঁ আৰু এই প্ৰভু গৰম নৰু আৰু গাছ নৰু যাবা ইচ্ছা নাই একদম ভিডিঅ'টোৰ কাৰণে যাব লগা হৈছে আৰু নকওঁ মই কেনে লাগিল আমাৰ লগত শ্বুটিং কৰি হা আৰু বাকী এই পথাৰত আহি কিনে কেনে লাগে এনেতো পথাৰটো চুই নাপায় এইটো দেখাই নাই আহি দেখিলি এইগিলা পথাৰ নামিব নাই ভুই কেনেকৈ ৰৈ গ'ল নাজানা আজি মই শিকাই দিম গাইছ আমাৰ অংকুৰে একদম কি ধুনীয়াকৈ ৰুইছে তো গাছ ফাইনেলি একদম আমাৰ আহি গ'ল এতিয়া ঘুগনি আৰু এতিয়া পুৰি আৰু ইভাগে মনো যে খা পুৰা খা কষ্ট হৈছে বেচেৰি আৰু আমাৰ চুনুবা খাইছ অঁ এয়া পিঁয়াজ কাটি আছে বঢ়িয়াকৈ আৰু ইভাগে ক'লা হৈ গৈছে ক'লাটো হ'বাই না ক'লা আৰু ইভাগে আমাৰ মামীহঁতে কাম কৰি আছে ধুনীয়াকৈ এইখিনি তো এতিয়া বঢ়িয়াকৈ খাওঁ আৰু পথাৰত কাম কৰি কিনে খোৱাৰ মজাই বেলেগ যিটো ভোক লাগি থাকে না আল্টিমেট লাগে তো বাকী গাছ এতিয়া আমি অল্লো এই হ'ব দে ভাই আনি দিম দে বাকী গাছ এতিয়া আমি বঢ়িয়াকৈ অল্লো পথাৰৰ পৰাই তো ক্ৰেজি লং ড্ৰাইভ মানে ড্ৰাইভ না আমি খোজকাঢ়িছোঁ এই বেগে আগত সি যাই আছে এটা আমি চুনুবা আৰু মই পিছফালে যাই আছোঁ তো এই গাছ বহুত কষ্ট বাকী চব কমা গাই লোৱা আগতে বাইবা গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি নঙলা মাৰিতে ওলমি খেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাবু দৰা কইনা আৰু কত খেল আছে খেৰি সৰু ল'ৰা ছোৱালী আছে খেৰি সৰু ল'ৰা